নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ চেনেল কুইক নিউজ আছামিজৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আকৌ এটা দুখৰ খবৰে সকলোকে কঁপাই থৈ গ'ল। সকলো দুখত মৃতপ্ৰাণ হৈ পৰিছে। বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতৰ মাতৃয়ে সকলোকে এৰি থৈ এই পৃথিৱীৰ পৰা বিদায় মাগিলে। মাধুৰী দীক্ষিতৰ মাতৃ স্নেহলতা দেশমুখে ৯১ বছৰ বয়সত মুম্বাইৰ নিজা বাসভৱনত মৃত্যুবৰণ কৰিলে। মাতৃহাৰা হৈ পৰিল বলিউডৰ বিখ্যাত অভিনেত্ৰীগৰাকী। আমাৰ এই চেনেলটিৰ ফালৰ পৰাও তেখেতৰ মৃত্যুত জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।